Hello everyone, welcome back to my channel. পুনৰ মই আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম আমাৰ ঘৰৰ শাক-পাচলিৰ বাৰীখন। আহকচোন চাওঁ। এয়া দেখিছেনে বাৰু? আমাৰ ঘৰত এইজোপা কি গছ চিনি পাইছেনে আপোনালোক সকলোৱে? এয়া জলকীয়া গছ। এই কাষত থকা বস্তাকিটাত অলপ মাটি ভৰোৱা আছে। তাত আমি ৰঙালাও গছ হওক বা তিয়ঁহ গছ হওক এইবিলাক ৰুই দিওঁ ছিজনত, কিন্তু এতিয়া একো কৰা নাই। এয়া জলকীয়া লাগি আছে আৰু এই শাককিডাল দেখি আকৌ খাওঁ খাওঁ লাগি আছে। এয়া ধনিয়া পুলি, বঙালী ধনিয়া বুলি কয়। এইজোপা এল'ভেৰা গছ আৰু এইজোপা কাগজ ফুল আৰু এইজোপা বঙালী ধনিয়া। ভাবিছোঁ ইয়াৰে পাত দুটামান ছিঙি লওঁ আৰু আজি মই বনাম শাক আৰু মাছ দি এখন আঞ্জা। আৰু মধুসোলেঙৰ পাতকেইটাও ধুনীয়া হৈ আছে। ইয়াৰে কেইটামান আগ মই ছিঙি ল'লোঁ। এই গছডাল আমাৰ ইয়াত মধুসোলেং বুলিয়ে কয়। আপোনালোকে বাৰু কি বুলি কয় জনাবচোন। শাক চিঙা প্ৰায়ে হৈছে আৰু এতিয়া মই দুটা আলু ধুনীয়াকৈ ধুই কুকাৰত দুটা চিটি আহিবৰ বাবে ৰাখি দিম। চিটি আহিবলৈ বেছি সময় নালাগে কাৰণ গেছটোৰ জুইটো ধুনীয়াকৈ ওলাইছে। আনফালে এটা কেৰাহীত মই অলপ তেল গৰম হ'বৰ বাবে থৈ দিছোঁ। বইল কৰা আলুকেইটাও মই বাকলি গুচাই ল'লোঁ আৰু শাককেইডালো ধুনীয়াকৈ ধুই ৰেডি কৰি লৈছোঁ আৰু মাছকেইটাও মই নিমখ হালধি সানি লৈছোঁ। আনফালে কেৰাহীটোত তেলখিনি গৰম হৈছে আৰু মই এতিয়া দিম কেইটামান মেথি। কাৰণ মধুসোলেঙৰ পাতটো অলপ টেঙা হয়, গতিকে তেলত মেথি দিলে খাই ভাল লাগে আৰু গোন্ধটোও ধুনীয়া লাগে। এতিয়া মাছকেইটা দিবৰ সময় হৈছে, গতিকে মই মাছকেইটা দি দিম। মাছকেইটা মই অলপ টাইটকৈ ভাজি ল'ম, কাৰণ বেছি কোমল হৈ থাকিলে মই ভাল নাপাওঁ। কেৰাহীটো অলপ সৰু হোৱাৰ বাবে মাছকেইটা লৰাবলৈ অলপ অসুবিধা হৈছে আৰু সেইকাৰণে মাছ ফ্ৰাই কৰিলে সদায় অলপ ডাঙৰ কেৰাহীতেই ল'ব লাগে, নহ'লে অসুবিধা হয়। মাছকেইটা অলপ ৰঙা হৈছে আৰু এতিয়া মই দিম কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজখিনি মই অকণমান ৰঙা হ'বৰ বাবে থৈ দিম আৰু তাৰপিছত মই তেলতেই হালধিটোও দি দিম। মোৰ ছোৱালীয়ে আকৌ আঞ্জাত দিয়া মাছটো খাই ইমান ভাল নাপায়, গতিকে তাইৰ বাবে এটা মাছ মই ফ্ৰাই কৰিয়েই থৈ দিছোঁ। পিঁয়াজখিনি ভজা প্ৰায় হৈছেই, এতিয়া হালধি দিবৰো সময় হৈছে। হালধিখিনি দি লগতেই মই শাকখিনি নিদিওঁ। হালধিখিনি অকণমান ভালকৈ লৰাই কৰি মিক্স কৰি ল'ম। হালধিখিনি তেলটোৰ লগত মিলি গৈছে আৰু এতিয়া মই দিম শাকখিনি। শাকখিনি মই বেছি সময় ভাজি নলওঁ, কাৰণ শাকখিনি এনেও গলি যায়, গতিকে বেছি নাভাজিলেও হয়। আপোনালোকে বাৰু এই শাকটো মাছৰ লগত কেনেকৈ বনাই জনাবচোন। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। যিসকল লোকে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই দিম নিমখ আৰু লগতে মই পানীও দি দিছোঁ আৰু অলপ সময়ৰ বাবে মই উতলিবলৈ দিম। মাছৰ আঞ্জা বনালে সদায় আঞ্জাখিনি অলপ বেছি সময় উতলিবলৈ দিব লাগে আৰু তেতিয়া আঞ্জাখিনি সোৱাদ হয়। আৰু মই এতিয়া দিলোঁ বঙালী ধনিয়াৰ পাত। এতিয়া মই বইল কৰি লোৱা আলু দুটা অলপ পিটিকি লৈছোঁ আৰু এতিয়া মই আঞ্জাখিনিত দি দিম। কাৰণ শাকখিনিও ইমান বেছি নহয়, গতিকে মই আলুটো শাকৰ লগতে মিক্স কৰি দিছোঁ। তেতিয়া আঞ্জাখিনিও খাবলৈ অকণমান সোৱাদ হয়। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া মই আঞ্জাখিনিত দিম অলপ পানী। আপোনালোকে বাৰু শাকৰ তৰকাৰী বনালে আলু দিয়ে নে নিদিয়ে জনাবচোন কমেণ্ট কৰি। এতিয়া মই আঞ্জাখিনি 15-20 মিনিটমান সময় উতলিবলৈ দিম।
মই আকৌ শাক আৰু মাছেৰে বনোৱা আঞ্জাখন খাই বহুত ভাল পাওঁ। আপোনালোকেও কেনেকুৱা পায় জনাবচোন। এতিয়া মই আঞ্জাখিনিত দিম দুটামান কেঁচা জলকীয়া। যিকেইটা জলকীয়া আমাৰ ঘৰৰে গছত লাগি আছিল আৰু এতিয়া মই আঞ্জাখিনিত দি দিছোঁ। কাৰণ জলকীয়া দুটামান দিলে আঞ্জাখন অকণমান জ্বলা আৰু টেঙা নিচিনা লাগে আৰু তেতিয়াই খাই ভালেই লাগে। আঞ্জাখিনি প্ৰায় হ'বৰ সময় হৈছে আৰু বেছি সময় নালাগে। আপোনালোকে বাৰু শাকৰ আঞ্জাত জলকীয়া দিয়েনে জনাবচোন। এয়া আঞ্জাখিনি প্ৰায় ৰেডি হ'বৰ হৈছেই আৰু বেছি সময় নালাগে। আনফালে টেবুলত ভাত আৰু দালি ৰেডি হৈয়ে আছে। গতিকে আমাৰ আঞ্জাও ৰেডি হৈ গ'ল আৰু এয়া ভাতৰ লগত আছে দালি, কঁঠাল গুটিৰ পিটিকা, ফ্ৰাই কৰা মাছ আৰু ভোট জলকীয়া আচাৰ আৰু এয়া মাছৰ আঞ্জা আৰু কোমোৰা ভাজি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।